বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি মেখেলাখনত ফেব্ৰিক কৰিবলৈ লৈছোঁ। প্ৰথমতে মই ফুলপাহ মেখেলাখনৰ তলত লৈ লৈছোঁ, লৈ ফুলপাহ ধুনীয়াকৈ কপি কৰি লৈছোঁ। যিহেতু মেখেলাখনৰ তলত কাগজখন দিওঁতে জিলিকি যায়, মই এনেকৈ কপি কৰিছোঁ। যদি আপোনালোকৰ অসুবিধা হয়, আপোনালোকে এখন কাৰ্বন পেপাৰ কপি কৰি ল'ব ফুলপাহ। দেখিছে মই এনেদৰে বিভিন্ন ভাঁজবোৰ আঁকি লৈছোঁ। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আগলৈকে আপোনালোকে চাই থাকিব পাৰে। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়া মই দিয়া নিউ ভিডিঅ'বিলাক আপোনালোকে ন'টিফাইড হৈ থাকিব। ইয়াত দেখিছে ফুলপাহ আঁকি লোৱাৰ পিছত মই ফুলপাহ কৰিবলৈ ধুনীয়াকৈ সুবিধা হোৱাকৈ ফ্ৰেমটো ভৰাই লৈছোঁ। আপোনালোকে এই ফ্ৰেমটো দোকানত কিনিবলৈ পাব। ফুল কৰা ফ্ৰেম বুলি ক'লেই হ'ব, দিব। ইয়াত দেখিছে কালাৰ, যিহেতু মই প্ৰথমতে গ্ৰীণ কালাৰটো কৰি দেখাম, গ্ৰীণ কালাৰটো লৈ লৈছোঁ। আৰু ইয়াত দেখিছে কালাৰটো যাতে উঠি নাযায়, তাৰ বাবে মই মেডিয়ানটো দি লৈছোঁ অলপমান। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। মেডিয়ানটো দিয়াৰ লগে লগে কালাৰটো অলপমান পাতল হৈ আহে। এতিয়া আপোনালোকে ডাঠকৈ বিচাৰে কমকৈ দিব। এয়া দেখিছে মই ফুলপাহ আঁকিবলৈ আৰম্ভ কৰিছোঁ। কমকৈ লৈ ফাৰ্ষ্টে ফুলৰ ষ্টাইলটো বনাই ল'ব। এয়া দেখিছে লতা পাত প্ৰায় হৈ গৈছে, কিন্তু এটা ষ্ট্ৰকত ফুলপাহ ভালকৈ জিলিকি নুঠিব। তাৰ বাবে আপোনালোকে 4-5 বাৰমান ষ্ট্ৰক কৰিব লাগিব। এয়া দেখিছে ডাঠ কৰি লোৱাৰ বাবে এই পাহত অলপমান ডাঠ হোৱা যেন লাগিছে, কিন্তু এটা ষ্ট্ৰকে ভালকৈ জিলিকি নুঠে। যদি মোৰ ভিডিঅ'টো চাই অলপমানো ভাল লাগে, তেনেহ'লে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। এয়া দেখিলে পাতখিলা লাহে লাহে 3-4 বাৰমান আঁকোতে ডাঠ হৈ গ'ল। এনেদৰে আপোনালোকে ফুলপাহো বনাব পাৰিব। দেখিছে ধুনীয়াকৈ ফুলপাহ জিলিকি উঠি গ'ল। ফাৰ্ষ্টে মই গ্ৰীণ কালাৰখিনি লৈ লৈছোঁ, সেইকাৰণে গ্ৰীণখিনি ফাৰ্ষ্টে আপোনালোকে যেনেকৈ সুবিধা ভাবে তেনেকৈয়ে কৰি ল'ব। এয়া দেখিলে গ্ৰীণ কালাৰখিনি হৈ গ'ল। এয়া চাওক মোৰ ফুল বনোৱা প্ৰায় হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। থেংক ইউ।